14 নম্বৰ চিৰাংগোৱাৰ সমষ্টিৰ দীনেশ বসুমতাৰী ডাঙৰীয়াই আকৌ ঘূৰি আহিলে। সেইদিনা খাম্পায়ে জবৰদস্ত লৈ গৈছিলে। ইহঁতে যাই পেলাই যিটো দেখিলে UPPLৰ লগত মিলি পেলাই কাম কৰিব পৰা কোনো অৱস্থা নাই। সেইকাৰণে খাম্পায়ে যদিও লৈ গৈছে দীনেশ বসুমতাৰী ডাঙৰীয়া, সি ব্লকত ভাইচ প্ৰেচিডেণ্ট আছিলে, মানে কাম কৰিবলৈ ভাল সুবিধা পোৱা নাই। সেইকাৰণে সি আকৌ আমাৰ দলত গুচি আহিছে। কথা হৈছে আৰু ইয়াৰ লগত 19 জন UPPLৰ পৰা আমাৰ দলত যোগদান কৰিছে। খাজলগাঁও, নিশ্চিমা, 14 চিৰাং, 13 নম্বৰ চিৰাং আৰু আহিব, আৰু 40 জন আছে বুলি আমাক জনাইছে। টোটেল আৰু মুঠতে আহিব বহুত ইয়াং ল'ৰা ছোৱালীবিলাক আমাৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু আমি সদায় প্ৰচাৰ কৰি আহিছে যে এইবাৰ চৰকাৰ অহাৰ পিছত BPF দল হিচাপে ইয়াং জেনেৰেশ্যনক বেছিকৈ গুৰুত্ব দি পেলাই আমি ইহঁতক কেনেকৈ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰচাৰ কৰি আহিছোঁ। আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আহিছোঁ। মুঠতে ইয়াং ল'ৰা ছোৱালী মানে 18 পৰা 40 বছৰলৈকে, যিহেতু 40 বছৰলৈকে এটা এজ লিমিট আছে চাকৰি কৰিব পৰা বা কাম কৰিব পৰা। মুঠতে চাকৰি নহ'লেও কিবা একটা কাম কৰিবলৈ যাতে ইহঁতক ব্যস্ত কৰিব পাৰে, তাৰ কাৰণে আমি এইবাৰ চৰকাৰ অহাৰ পিছত মানে 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে সিদ্ধান্ত লোৱা আছে। আপোনাৰ লগত যিখিনি পুৰণি BPFৰ লিডাৰ আছিল সেইখিনি গুচি গৈছে, এতিয়া আপুনি অকলশৰীয়া হৈ পৰিছে। ইউজি প্ৰমৰ কাহিনীটো মই কম। আপুনি ঘৰ বনাওকচোন, ভাল একটা ঘৰ, যিকোনো ঘৰ বনোৱাৰ পিছত সি আহি পেলাই কি ক'ব জানে? ঘৰটো বিৰাট ভালকে হ'ল বনোৱাটো, আহি পেলাই কি ক'ব জানে? এই দৰ্জাটো এইফালে হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ জানে? জিন্দগী আপুনি তাৰ পৰা ছেটিছফেকশ্যন ৰিপ্লাই জিন্দগী নাপাব। যিমানেই আপুনি নতুন গাড়ী কিনি পেলাই আনকচোন ইউজি প্ৰমৰ কাৰণে, সি কি ক'ব জানে? কালাৰটো এইটো হ'ব নালাগিছিল, এইটোহে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ এই ইউজি। আমি জানো, জানে? কোনে? নিজকে বাংলাদেশী বুলি কৈছে, আনপিনে মই সেইবিলাক বিতৰ্কত মই নাযাওঁ, কোন বাংলাদেশী কোন স্বদেশী। মুঠতে আমাৰ BTCত 2003 চনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবে BTCৰ বাসিন্দা। আৰু 2005 চনত প্ৰথম BTC নিৰ্বাচন হৈছে। এই নিৰ্বাচনৰ সময়ত যাৰ ভোটাৰ তালিকাত নাম আছে ইয়ে BTCৰ বাসিন্দা। হেৰেংগাৰ 2005 চনত ভোটাৰ তালিকাত নাম নাই, সি পৰে না। কালি নিশা গুৱাহাটীত আমাৰ বিলোৱাৰ হুছেইন নামৰ এগৰাকী ৰিপৰ্টাৰক পুলিচে জাষ্ট এক্সিছ বেংকৰ কেলেংকাৰীৰ প্ৰশ্ন সোধাৰ কাৰণে এক্সিছ বেংকৰ সঞ্চালক গৰাকীক এটা প্ৰশ্ন সুধিছিল, তাক ভিতৰত লৈ যায় পিছত থানাত গতাই দিছে আৰু নিশা তেখেতক ST বা OBC ৰেজিষ্টাৰত মন্তব্য দিয়া বুলি তেখেতক এৰেষ্ট কৰিছে গুৱাহাটীত। আজিও বহুত সাংবাদিক গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদ কৰি আছে। দুৰ্নীতি প্ৰশ্ন কৰাৰ কাৰণে যদি সাংবাদিকে অধিকাৰ আছে, যিকোনো কথা সুধিবৰ কাৰণে সাংবাদিকে অধিকাৰ আছে। সাংবাদিকৰ ওপৰত এই ফ্ৰীডমটো দিব লাগে। নাই, ভাল হওক বা সত্য হ'ব পাৰে, সত্য নহ'ব পাৰে, ইয়াৰ সাংবাদিকটো স্পেচিয়েল, ইয়াৰ ওপৰত এনেকুৱা একশ্যন লোৱাটো ঠিক হোৱা নাই। ঠিক আছে, হ'ব। আপুনি সেইদিনাখন কৈছে যে গোসাইগাঁৱত আপুনি কৈছে যে আপুনি চৰকাৰ গঠন কৰিবলৈ কৈ আছে, এইটো কি হল বেচিছত ক'ব পাৰিছে? যিহেতু UPL, BJP আৰু BPF অকলে খেলি তেনে ক্ষেত্ৰত আপোনালোকৰ নাই, আমাৰ BPF দলৰ যিটো স্থিতি, BPF দলৰ যিটো পজিশ্যন আজিৰ দিনত
গোটেই BTC অঞ্চলত খুব ভাল আমি চিধাকে ক'ব পাৰে BPF চৰকাৰ গঠন কৰিব আৰু আমি সেইদিনা এটা কথাও কৈছে যে খবৰদাৰ BTCৰ কন্ট্ৰেক্টাৰ হওক বাহিৰত কন্ট্ৰেক্টাৰ হওক ইহঁতক আমি কৈছো প্ৰমোদ বড়োৰ শাসনটো 31 তাৰিখ মাৰ্চত শেষ হ'ব ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ ল আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ নতুনকৈ কিবা সাপ্লাই অৰ্ডাৰ হওক নতুনকৈ কিবা কনষ্ট্ৰাকশন হওক এইবিলাক কন্ট্ৰেক্টাৰ বিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই ঘুষ দি পেলাই নলবি সেইটো নষ্ট হৈ যাব যেহেতু মই ছেপ্টেম্বৰ মাহত আমি চৰকাৰ বনাই আছো এইবিলাক লায়াবিলিটিছ মই নলম বুলি মই কৈ দিছো চিধাকৈ অপেন আৰু আমাৰ অফিচাৰসকলেও যিকোনো ডিপাৰ্টমেণ্টেল অফিচাৰসকলক আমি অনুৰোধ কৰিছো যে প্ৰমোদ বড়োৰ পেছাত যাহাতে অৰ্ডাৰ বা চেংচন নিদিয়ে যিহেতু প্ৰমোদ বড়োৰ যিটো আয়ু যিটো সময় ইয়াত 31 তাৰিখ মাৰ্চত শেষ হ'বলৈ গৈ আছে আজি 26 তাৰিখ ফাৰ্ষ্ট দিনহে আছে ইয়াৰ পিছত তাৰ কাগজ কলম কাম নাই কোনো কাগজৰ কলমৰ কাম নাই সেইকাৰণে যাহাতে এইবিলাক নকৰিব খবৰদাৰ পইচা দি ঘুষ দি পেলাই কিবা নতুন অৰ্ডাৰ ল'লে এইটো নষ্ট হৈ যাব চিধা কথা মই প্ৰমোদ বড়োৰ যিকোনো লায়াবিলিটিছটো মই হাত নিদিম ইউপিপিএলৰ পৰা কৈছে যে আপুনি ধাৰাবাহিকভাৱে পৰাজিত হৈছে 2030 তাৰপিছত ক'ত পৰাজিত মই ক'ত হাৰিছো MP ইলেকশ্যনটো আমি জিকিছে ওই বাই ইলেকশ্যনতো আমি জিকিছে ইহঁতে দুটা হৈহে তিনিটা হৈহে বিজেপি আৰু ইউপিপিএল এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ পাৰে নাকি সাহস আছে নেকি কিন্তু বিজেপি নিজে আৰামছে কৈ ল'লে এতিয়াতো ইউপিপিএল অকলে আছে জিকাই পেলাই দেখাওকচোন এইবাৰ আমি 15 বছৰ 20 বছৰ জিকি পেলাই আহি আছো আমি হাৰা নাই হয় MP ইলেকশ্যনত আমি হাৰিছো বিজেপি আৰু ইউপিপিএল দুজন তিনজন আমি অকলে হলেও আমি কিমান ভোট পাইছে কম্পেয়াৰ কৰি চাওকচোন পাৰ্চেন্টেজ হিচাপে ইউপিপিএল আজিৰ দিনত BTCত লাখিলে জিকিব নহলে জিৰ' হ'ব পাৰে আমি যিটো জানো বিজেপিৰ পজিশ্যনটো আজিৰ দিনত BPFৰ নেক্সটতে BCP এণ্টায়াৰ BTCৰ যিটো পলিটিক্স ৰাজনীতি ইউপিপিএল জিৰ' এগুলো কি ইউসি প্রমুখ কথা নুবুঝিয়ে আপনি জিন্দেগি আপনি ইউসি প্রমুখ স্যাটিসফ্যাকশন কৰিব নোৱাৰে হ্যাঁ অকলে খেলাৰ কাৰণে আপুনি জিতাটো একদম যেহেতু অকলে হ'ব আমি বিপেড জিকাটো বা চৰকাৰ বনাটো কাটাম 100% দেই